আসাম জ্ঞান অফিচিয়েল ইউটিউব চেনেলে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ চবে ভালে আছে। সব বন্ধুসকল, ফাইনেলি DHS আৰু DME DHSFW AYUSHৰ যি গ্ৰেড 4 এক্সাম হৈছিলে, যোৱা 22 জানুৱাৰী 2023 তাৰিখে হৈছিলে। অৱশেষত অফিচিয়েলি নটিচ আহি গ'ল। 29 তাৰিখ আজি ৰিজাল্ট মুকলি হ'ব। আপোনালোকে চাব পাৰে, অফিচিয়েল নটিচ আহি গ'ল। আৰু নটিচখিনিৰ সকলে আপোনালোকে এপটিটিউড টেষ্ট এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল অডিটৰিয়াম কমপ্লেক্স ভাগৱত গুৱাহাটী 3/5/2023 আৰু 4/5/2023 এজ পাৰ শিডিউল মেনশ্যন দ্য ৰিজাল্ট শ্বীট। আপোনালোকে তাতে যাব লাগিব। লিখা আছে আপোনালোকে submit to notify the notice candidate direct to bring all relevant documents in the original receipt of photocopies to submit the appearing the aptitude test and document verification. আপোনালোকে নিজৰ ডকুমেণ্টছ গিটা অৰিজিনেল লৈ আপোনালোকে যাব লাগিব ভেৰিফিকেশ্যন কাৰণে। ভিডিঅ'টো ভাল লাগিছে হ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, লগ বন্ধু ফলো শ্বেয়াৰ কৰিব। ধন্যবাদ।